কথাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা কত আশা জন্মতে তোমাকে দেখিলে কেনো নজনাকে কাষৰলৈ আহিলে জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা জাগৰুৱা মলয়াই কয় কথা তুমি বিনে মই আধৰুৱা हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल जे बहुत दिन मूरत मोर आन एटी भिडिओ आपनक स्वागतम आছো বিগত দিনবোৰৰ দৰে আজিও মোৰ লগত আছে অংকুৰ হাইদিয়া এয়া অংকুৰৰ নতুন চাইকেল আৰু এখন মই অলপ অংকুৰৰ নতুন চাইকেলখন চলাই আছো তো আজি গৈ আছো আমি এখন ঠাই য'ত চাৰিওফালে আছে পাহাৰ তো আমাৰ সৈতে আপোনালোকক উপভোগ কৰক সেই পাহাৰৰ সৌন্দৰ্য তো চাই থাকক ভিডিঅ'টো মোৰ ভোক লগা বুলি ভাবি দিছোঁ এও ভাল হৈছে আৰু বেছি নাই আমাৰ ডেষ্টিনেশ্যনলৈ তথাপিও কি এটা নাজাৰা চাওক চাৰিওফালে গছ 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 চেগুন গছ আৰু এয়া আমি মাজত কোনো নাই অংকুৰ আৰু মই আমি দুয়ে আছো ইয়াত বাকী কোনো নাই আগত আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট বাকী যাব দিয়ে নাই আগত বাকী আমি য'ত যাই আছোঁ সেইখিনি সেই মানে পাহাৰখন যোনখন পাহাৰত আমি যাই আছোঁ মানে মেঘালয়ৰ আণ্ডাৰত পৰে মেঘালয় ফৰেষ্টৰ আণ্ডাৰত মেঘালয় চৰকাৰৰ আণ্ডাৰত তো চাই থাকক আপোনালোকে তাত আমি যাই কি কৰোঁ বাকী আপোনাৰ নাজাৰা চাওক কি মজা कागज के तो पंख लगे पूरा चला जाए रे जहाँ नहीं जाना था वही चला जाए रे দুটা মানুহ ওলছি কবার পেরে আমার জায়গা খাইছি ইয়াতে আমি ধুয়ে আছো মনে মহিলা আছে কি এটা পৰিৱেশ গাইছে নেচাৰেল বিউটি হাতী নলালি হ'ল গাইছ এটা হাতী এনে আগৰ পেৰে আছে আৰু যাতে আৰু বেলেগ হাতী নলায় আৰু অংকুৰ আণ্ডাৰপেণ্টৰ নামটো মই কৈ আছো মিঠা মিঠা কথাৰে মন ভুলালি কি দেখার হচ্ছে জানে না ক্যামেরা তো কপাল আছে অংকুৰ কেনেকুৱা লাগিছে আহি কিনে এটা অকলে নাই কি নকম আর ভাল লাগিছে আৰু আহি কিনে মানে দিনটো আজি ৰবিবাৰৰ দিনটোত আমি এনেই যোৱা নাই আৰু বিৰাট ভাল লাগিছে আহি কিনে তো আপোনালোকক আমাৰ মেইন যোনটো ডেষ্টিনেশ্যন মানে আপোনালোকক দেখাই আছোঁ এয়া আপোনালোক ভিউ চাওক নেচাৰেল বিউটিৰ ভিউ চাওক ইয়াতে হাতী ওলাটো ফিক্স আৰু মানে তথাপিও ভগৱান নকৰা হাতী এতিয়া যাতে নলায় বাকী অংকুৰ হাতী আগৰ পেৰে আছে মোৰ লগত আৰু যাতে হাতী নলায় আৰু এবাৰ ক'ত হৈ যাব
মুই মহ মানে এই তেজ খা মতো নহয় আৰু মানে গাইছ মানে গৰু মহ এই কেমেৰাত চিনি নাপাই দিয়া আপোনালোকে কম দামী মোবাইল এইকেইটা নাপায় ৰে যাবা দিছি নিচিঙে যাবে দে তো গাইছ এই জায়গাখিনিৰ নাম তাৰ আপোনাৰ হেৰি বয় ডিষ্ট্ৰিক্ট আৰু চুকুৰবাৰীয়া ভিলেজ তো নৰি গাইছ মই চাই অংকুৰ চাইকেল নিব নৰি গাইছ জ্ঞান নাই না বুলি যায় অংকল গাইছ একদম ওপৰলৈ যাই আছোঁ কি আছে তাত আজি আমি গৈ কিনে আপোনালোকক দেখাই আছোঁ তো চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ जोगिंदर थारा भाई जोगिंदर आज इतनी पैदल मारेगा कोई सोची भी नहीं गई और इतनी ऊपर तक जाएगा तो जो है तेरी किसी ने इतनी ऊपर सोची नहीं गया ही नहीं जोगिंदर तो आमी इतना मैं अवस्था बुली अंकुर माने इमाने आप माने उठाबाई नरी माने साइकेलेरे अलग कष्ट है तो আজি যিমান পাৰোঁ আজি ওপৰলৈ যাই থাকিম ভিডিঅ'ত আপোনাক স্কিপ নকৰাকৈ চাই থাকক তো এতিয়া যাই আছোঁ আমি আমাৰ অংকুৰ দুখন হাতেৰে দুখন চাইকেল লৈ বাহুবলী পৰদৰ্শিতা অংকুৰে মোক হেল্প কৰি আছে গাইছ চেম মানে আৰু এনেকুৱা চাৰিটা মানে একেলগে দেখা নাপাম দিয়ক মানে মাঘ বিহুত আহিছিলোঁ আমি ইয়ালৈ তাৰপিছত মানে বেছি দেৰি নকৰিলে গধূল সন্ধিয়া হৈছিল আৰু মানে ইমান মানৰ পৰা ওপৰত নগ'লোঁ আৰু ইফালে যোৱা নাই আজি যাই চাম কেনে এটা লাগে ৰাজা আমি অলপ মেগি চেগি বনাম খাম চাহ তাহ খাম বন চন লৈছোঁ পানী চানী আপোনালোকে খালি চাই থাকক আজি ভিডিঅ' অলপ বেলেগ ধৰণৰ আজি নেচাৰেলৰ মাজত আজি পাহাৰৰ সৌন্দৰ্য উপভোগ কৰি অংকুৰে এনেকৈ মই ভিডিঅ' কৰাৰ চলে অংকুৰক অকণমান কষ্ট দি কামৰ অংকুৰ যাই থাক তো গাইছ আমি প্ৰায় আধা ঘণ্টা সময় জিৰণি ল'লোঁ তেতিয়া আৰু ৰিলছ বনালোঁ গাইজ ওপৰত দেখি যাম ইনষ্টাগ্ৰামটো তাত অলপ আমাৰ সেইফালে মানে অসমত মানে বৰষুণ হৈ আছে ইয়াৰ অংকুৰৰ মাকে ফোন মাৰি ক'লা তো সোনকালে ঘৰত যাব দিলে কিন্তু ইয়াত বৰষুণ নাই আৰু বৰষুণ আহিলে আহক আমি ওপৰত যাম আজি যিমান পাৰোঁ তাত গৈ কিবা খাম বনাম পূৰা একদম সামগ্ৰী লৈ আহিছোঁ ময়ে বনাম মেগী 2 মিনিটত হৈ যাব 2 মিনিটৰ কাম আৰু আৰু এই সামগ্ৰী পূৰা বেগত লৈছোঁ আপোনালোকে আৱাজ শুনক পূৰা একদম কি কয় এইটো চাহ বনা চচ প্লেট চামুচ তাৰপিছত চাহপাত চেনি গোটাই লৈছোঁ আজি আমি কাটা চামুচেৰে খাম শ্বিলঙলৈ যাম আৰু শ্বিলং মানে আমি গাইছ মেঘালয়তে আছোঁ আৰু কাটা চামুচ দি খাম আজি ভিডিঅ' পৰা চাইকেল এইখন মোৰ চাইকেলখন আইনাখন ভাইছি গাইছ আজি নতুনকৈ লগাইছিলোঁ গাইছ 2খন 500 টাকাৰে এখন নাই এখন আছে এতিয়া বলক আগলৈকে যাওঁ ভিডিঅ'টো আপোনালোকে আমাৰ সৈতে চাই থাকক আৰু ইয়াৰ পিছফালে চাওক কি সুন্দৰ পাহাৰৰ ভিউজ তো অংকুৰে ইয়াত ৰিল চিল বনালে অলপ সি ৰিল চিল বনাই ইয়াৰ ইনষ্টাগ্ৰামৰ কি বুলি আছে অংকুৰ তোৰ অংকুৰ একে বুলি তো ইয়াৰ আছে তো অংকুৰৰ ইনষ্টাগ্ৰামৰ আইডিটো আছে ইটছ অংকুৰ অ'কে মোৰটো হৈছে দাসৌৰভ 52 তো আপোনালোকে ফ'ল' কৰিব আৰু ৰিল চিলছ ফটো চটো তাত পাই থাকিব আমাৰ তো আহক আগলৈকে যাওঁ এখন গাঁও ধুনীয়া এটা পৰিৱেশ গাইছ পাহাৰৰ মাজত গাঁও ডিম্বুদাই গণ নিচিনা ন
পুৰা ফ্ৰেছ ফ্ৰেছ গাইজ এই পানী খাম অলপ গাইজ এতিয়া চাওক কি হৈছে মজা সদ দে পানীটো এয়া পাহাৰৰ মাজত কি মজা ঠাণ্ডা পানী গাইজ মটৰত ভৰিলোঁ ঠাণ্ডা ইয়াত অকণমান ভৰাই লওঁ আগলৈ পানী যদি খতম হৈ যায় মানে এটা আছে 2 লিটাৰ পানী কিন্তু সেইটো শেষ হৈ গ'লে আমি আৰু তাতে আৰু মেগী চেগি বনাবলৈ ইয়াত কোনোবা গাঁৱত ধুই থাকে ইয়া চেম্পু টেম্পু পৰি আছে ইয়া তো এইটো বটলত ভৰাই লওঁ আমি আগলৈ চাই দিওঁ ভিডিঅ'টো পকৰো তো পানীটো ভৰাই লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ টাটা নহয় চাই দিওঁ ভিডিঅ'টো স্কিপ নকৰাকৈ তো গাইছ ইয়াৰ পৰা আৰু এনেকৈ যাব পাৰি এনেকৈ এই তো ইয়াৰ পৰা এনেকৈ ওপৰলৈ নাযাওঁ আৰু বেছি সময় নাই 12:30 বাজিলে তো ইয়াৰ পৰা আৰু তলত যাম আৰু তলৰ আপ ডাউন বহুত সময় লাগিব আৰু আগত বা কি আছে আৰু যেতিয়া বাইক চাইক ল'ম তেতিয়া এদিন আহিম আগলৈ আছে ইচ্ছা আছে চাব আগত কি আছে কেনেকুৱা গাঁও আছে একদিন চাম তো আজি ইয়াৰ পৰা ঘূৰিলোঁ আগত যায় আমি মেগীটো খাওঁ চাহটো খাওঁ বনটো খাওঁ খাই লৈ আমি ডাইৰেক্ট চিধা ঘৰলৈ ৰাওনা হ'ম তো চাই থাকক আমাৰ শেষলৈকে স্কিপ নহয় ভিডিঅ'টো আৰু আপোনালোকে ভিডিঅ'টো কেনে পালে আমাক জনাব আপোনালোকে অলপ সহযোগিতা কৰিব মোক আৰু মৰম দিব ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কেনে পালে ভিডিঅ'টো চাই কমেণ্টত জনাব অংকুৰ আহিছে তো চাই থাকক স্কিপ নকৰাকৈ শেষলৈকে গাইছ ইয়াতে ৰখিলোঁ ইয়াত আমি আমাৰ ডিনাৰটো কৰি লওঁ ডিনাৰ নহয় তাকো লাঞ্চ লাঞ্চ ডিনাৰ মানে ৰাতিৰ খাদ্য ইনাৰ বিনাৰ চিকেন ডিনাৰ এয়া মই আজি বেগত পূৰা আমাৰ সামগ্ৰী লৈছোঁ অংকুৰ দিয়া এয়া চচ চাহ খাম আৰু মেগী বনাম আৰু আছে শেষা আগৰ বটল আছে 2 লিটাৰৰ পানী বটল গাখীৰৰ বটল এই গাখীৰৰ বটলত পানী ভৰাম মই থৌ নোলাই গিয়া আৰু বেগটোতো খুলি দিব পাৰা খুলি দিব নহয় তোক দেখাব লাগিব না খাই না প্লেট চুলে তুলে গিলাচ এটাত পানীও খাব লাগিব চাহও খাব লাগিব আৰু আছে চামুচ আছে কাটা চামুচ হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন মাগৰা উলাহত মই আপোন পাহৰা তোমাকে দেখিলে তো গাইজ পুৰা আধা ঘণ্টামান পাছত জুই জ্বলিবলৈ সক্ষম অংকুৰক মই জুই জ্বলাব দিলোঁ মই খৰি আনিব বুলি নৰে লাষ্টতে মই অহাৰ লগে লগে জ্বলি উঠছি জুই বা এয়া আমি মেগী ঢালিছোঁ ইয়া অংকুৰে ঢালি আছে 2টা মানুহ 3 পেকেট মেগী 5 টকীয়া 10 টকীয়া তো আমি মেগী খাম এতিয়া মেগী হৈ আছে আমাৰ আৰু এয়া মেগী আমি ঘৰৰ পৰা 2খন প্লেট লৈছোঁ অংকুৰে প্লেটত খাব আৰু মই চচত খাম এই 2খন চচত তাৰমানে আমাৰ আইতাই কি কৈছি জানে না অংকুৰ মানে চচত এটাকে খাব দি মোৰ বাহিৰে তো চচটো কাকৈ দিবাক দিছে তাৰ আইতা মৰম আইতাই যেতিয়া বিয়া হৈছিল তাৰমানে তেতিয়াতো ঘৰৰ আইতাৰ মিয়াকাতে মিয়াকে দিয়া এই চচটো মোক ক'লা ক'ত দিলা গাইছি জুই দিব লাগে তলত দিছি চাইডত মোৰ দৈয়ে যাব এতিয়া মোৰ আইতাই যি মানে ঘৰৰ পৰা খেদি মই যেতিয়া চচটো বগা হৈ ঘৰক নাযায় মেগী থ খবা দি তাৰপিছত যিমান খা থ এইখিনি খাব নালাগে এডাল কাটা নাই তাতে একচা নাই চামুচত
টেষ্টিং কৰোঁ গাইছ কেনে বনৰ মাজত কোনো নাই তুমি আৰু মই লাজ লজ্জাই তুমি আহা মোৰ কাষত কোন তুমি ৰূপৱতী বনৰে মাজত অকলশৰে বহি আছা বিকৰ তলত তো গাইছ এয়া হৈ গ'ল আমাৰ মেগী এই মেগী আৰু এয়া মোৰ গ্লাছটো মোৰ নিচিনা এইটো গ্লাছটো অংকুৰৰ দৰে এয়া অংকুৰৰ দৰে গ্লাছ এইটো ইয়াৰ বাকী অংকুৰৰ মেগী অলপ বেছি থাকে সদায় থাকে সেইটো বেলেগ কথা তো মেগীখিনি খাই লৈ আপোনালোকক দেখাইছোঁ বাকী টেষ্টটো ঠিকে আছে অলপ গাহৰি পৰা লাগে মানে থটো বেছি হৈ গ'ল না আমাৰ আইতাৰ চচটো অলপ বাহিৰৰ ফালে জুই দিলা তো আপোনালোক খাই লৈ কিনে আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো চাই দিয়ক শেষলৈকে গাইছ আমাৰ হৈ গ'ল খোৱা লোৱা তো এতিয়া ডাইৰেক্ট ঘৰত যাম ঘৰত যাই অতি সোনকালে ঘৰ যাই পাব লাগিব কাৰণ খেলা খেলিব লাগিব ভলীবল মই হাইটটো এনেই ভলীবল প্লেয়াৰ যেন নালাগে কিন্তু মানে খেলোঁ আৰু টাইম পাছৰ কাৰণে বাকী অংকুৰে বোলে কিবা খেলিব সি আৰু ক'ত ইয়াৰ গাঁওখন বেলেগ আমাৰ গাঁও বেলেগ সি ক'ত খেলে কি খেলে নাজানো বাকী আমি এতিয়া যাওঁ ভিডিঅ'টো ডাইৰেক্ট ইয়াৰ পৰা শেষ কৰি দিওঁ ডাইৰেক্ট যাই কিনে ভলীবল খেলা তাত দেখাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ তো ইয়াৰ পৰা ডাইৰেক্ট দেখা পাব আপোনালোকে আমাৰ ঘৰত বাই বাই ভলীবল তো গাইছ মিৰ্জা আহি পালোঁ এইখিনি মিৰ্জাতে পৰে আৰু মই যাম এইফালে অংকুৰ যাব সেইফালে বাই বাই অংকুৰ টাটা নেক্সট ৰাইড লগ পাম ভিডিঅ' চাই থাকিব আমাৰ আপডেটবিলাক ইনষ্টাগ্ৰামত পাব ইনষ্টাগ্ৰামৰ হেণ্ডেল তলত দি দিব মোকটো দিব ইয়াতটো দিব দাদা দি দিব লগ পাম বাই বাই Oh,